নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে খমন ঢকলা। এতিয়া চাওঁচোন নহয় কি লাগিব। এবাটি তিয়াই লোৱা বুট দাইল, 4 চামুচ চেনি, 1 চামুচ সৰিয়হ, আধা চামুচ নিমখ, আধা চামুচ হালধি, 2 চামুচ ৰিফাইন তেল, এটা ইনো পেকেট, 2টা জলকীয়া আৰু অকণমান নেমু ৰস আৰু কেইটামান নৰসিংহৰ পাত। আহকচোন এতিয়া আমি ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই তিয়াই লোৱা বুট দাইলখিনি মিক্সিৰ জাৰত ভালদৰে পিচি লওঁ। এইখিনি মোৰ এতিয়া ভালদৰে পিছা হৈ গৈছে। এতিয়া মই ইয়াত নিমখ দিম, হালধি দিছোঁ। এতিয়া মই ইয়াত চেনি 2 চামুচ দিছোঁ। এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত ৰিফাইন দিছোঁ, ইয়াত 2 চামুচ। এতিয়া মই ইয়াত ইনো দি দিছোঁ এপেকেট। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। এইখিনি মই এতিয়া মিক্স কৰি দিলোঁ। সকলোবোৰ মিক্স কৰি লত এনেদৰে ফুলি উঠিলে এতিয়া এই বেটাৰটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি এটা কেক টিন লৈছোঁ। এই টিনটোত ভালদৰে তেল লগাই ইয়াতে আমি বেটাৰখিনি দিম। এইটো এতিয়া তেল লগোৱা হৈ গ'ল। এতিয়া ইয়াত আমি বেটাৰটো দি দিছোঁ। এইটো আমি কেক টিনটোত দি ল'লোঁ। এতিয়া আমি ইয়াত গেছত কেৰাহীখন পাতি দিম। ইয়াত 1 গিলাচ জোখৰ পানী দিম। গেছটো জ্বলাই দিছোঁ। ইয়াত বাতি এটা পাতি দিছোঁ পানীৰ সৈতে, যাতে বাতিটো ওপৰলৈ উঠি নাহে। এতিয়া আমি ইয়াত বেটাৰখিনি দি দিলোঁ। এইটো এতিয়া আমি ঢাকি দিব লাগিব ভালদৰে, যাতে ইয়াৰ হাৱাটো বাহিৰলৈ নোলায়। এয়া মই ঢাকি দিছোঁ এনেদৰে। এতিয়া আমি 25 মিনিটৰ কাৰণে এইটো এনেদৰে ৰাখি দিম গেছটো মিডিয়াম ফ্লেমত। 25 মিনিটৰ পিছত এইটো আমি চেক কৰিম। এতিয়া 25 মিনিট হৈ গ'ল। মই এইটো খুব সাৱধানে উলিয়াব লাগিব, যিহেতু ইয়াৰ ভিতৰত বহুত ভাপ সোমাই আছে। এইটো আমাৰ প্ৰায় তৈয়াৰ হৈ গ'ল। মই এতিয়া টুথপিক এডালে খুচি চাম। এইটো ইমান ধুনীয়াকৈ চাফাকৈ ওলাই আহিছে। এইটো এতিয়া মই ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত ইয়াত আকৌ মই চাচনি দিম। এইটো এতিয়া ঠাণ্ডা হৈ গ'ল। ইয়াক আমি এনেদৰে লাহে লাহে চাইডকেইটা এৰাই ল'ব লাগিব। এইটো এতিয়া আমি এখন প্লেটত উলিয়াই ল'ম। কিমান ধুনীয়াকৈ ওলাই আহিছে। এতিয়া মই এইটো কাটি ল'ম। এতিয়া মই চাচনিটো তৈয়াৰ কৰিম। তাৰ কাৰণে এতিয়া গেছটো জ্বলাই লৈছোঁ।
কেৰাহী গৰম হৈ গ'ল এতিয়া মই ইয়াত এচামুচ তেল দিম এয়া সৰিয়হ দি দিছো এতিয়া মই ইয়াত এই নৰসিংহ পাতকেইটা দি দিছো এতিয়া মই ইয়াত অলপমান পানী দি দিছো ইয়াৰ পৰা এচামুচ মই নেমু ৰস উলিয়াই থৈছিলো এয়া দি দিছো ইয়াত এতিয়া মই 2 চামুচ চেনি দিছো দুটা কেঁচা জলকীয়া দি দিছো এতিয়া মই অকমান নিমখ দি দিছো এইখিনি এতিয়া প্ৰায় উতলি গ'ল মই এতিয়া এইখিনি বন্ধ কৰি দিম এতিয়া মই চাচনিখিনি ইয়াৰ ওপৰত দি দিম এতিয়া মই ইয়াত চাচনিখিনি দি দিলো এইখিনি ৰেডি হৈ গ'ল এতিয়া মই আপোনালোকক দেখাম কিমান স্পঞ্জি হৈছে চাওকচোন পিচটো কিমান স্পঞ্জি হৈছে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি আজি আমাৰ গুজৰাটী স্পেচিয়েল খমন ঢোকলা তৈয়াৰ হৈ গ'ল